আইতা থাকিলে আইতা আঁকিলে মই তেনেকৈ আঁকিবই নাজানো হয় নেকি এয়া আজি আমাৰ দুপৰীয়া আহাৰ ৰেডি হৈ গ'ল এতিয়া খাই লওঁ আৰু হেল্ল' ফ্ৰেণ্ডছ কি খবৰ নিশ্চয় ভালেই আছে মোৰো ভালেই বহুত দিন হ'ল আপোনালোকৰ আগলৈ অহাই নাই তাকে আজি ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ আপোনালোকৰ লগতো কিছু কথা পাতোঁ আপোনালোককো দেখাওঁ কি কিনো কৰিলোঁ আজিৰ দিনটো ৰাতিপুৱা অলপ বেলেগ ধৰণে আলু পৰঠা বনাইছিলোঁ তাকে আপোনালোককো ভিডিঅ'টো দেখাম বাৰু ভিডিঅ'টো চাওকচোন এয়া প্ৰথমতে মই আলু বইল কৰি ল'লোঁ এতিয়া ভালদৰে আলুখিনি পিটিকি লৈছোঁ কাৰণ গোটেইখিনি আলুখিনি ভালদৰে পিটিকি ল'লেহে ধুনীয়াকৈ আটাখিনিৰ লগত মিলি যাব সেইকাৰণে আৰু এতিয়া দিছোঁ মই পিঁয়াজ মই অকল এফালহে দিছোঁ এটাৰ কাৰণ আমাৰ মানে পিঁয়াজটো এনেকৈ ৰুটিত মানে খাবলৈ বেয়া পায় সেইকাৰণে কমকৈ দিছোঁ আপোনালোকে যদি সৰহকৈ খাবলৈ বিচাৰে আপোনালোকৰ কথা মানে আপোনালোকে সৰহকৈও দিব পাৰে আৰু দিলোঁ অকণমান নিমখ আৰু এতিয়া দিছোঁ কণী এটা কণী মই এনেই আপোনালোকক আগতেও ৰেচিপি দিছিলোঁ কণী আৰু আটা কেনেকৈ মই বনাওঁ কিন্তু মই আলু পৰঠাটোতো কণী এটা দি দিছোঁ এতিয়া গোটেইবিলাক ভালদৰে মিলাই লৈছোঁ ভালদৰে মিলাই ল'ব লাগিব এয়া মোৰ প্ৰায় মিলাই লোৱা হৈ গ'ল এতিয়া মই ইয়াত দিম এতিয়া আটা একাপ আটাখিনি এতিয়া ভালদৰে মিলাই ল'ব লাগিব আলুখিনিৰ লগত ভাবিলোঁ সদায়নো কিমান একেধৰণে আলু পৰঠা খাম সেইকাৰণে আজি বোলো অলপ বেলেগ ধৰণে আলু পৰঠা বনাওঁ সেইকাৰণে আজি এনেকৈ বনালোঁ আৰু এতিয়া মই ঠাণ্ডা পানী লৈছোঁ ঠাণ্ডা পানী অলপ দি গোটেইখিনি ভালদৰে মই মিশ্ৰণখিনি মিলাই ল'ব লাগিব একেবাৰতে মই সৰহকৈ পানী দিয়া নাই কমকৈ দি পিনিয়ে মিলাই লৈছোঁ আৰু চামুচখনে কৰিবলৈ বেয়া হ'ল কাৰণে মই স্পেচুলাখন লৈ পিনি গোটেইখিনি ভালদৰে মিলাই লৈছোঁ যাতে গোটেইখিনি ভালদৰে মিক্স হৈ যায় সেইকাৰণে অকণমান মিলাই আছোঁ আপোনালোকে যদি অকণমান পনীয়া কৰিব বিচাৰে তেনেকৈও কৰিব পাৰে অৱশ্যে মিশ্ৰণখিনি বেছি ডাঠ হ'ব নালাগে কাৰণ যদি টাৱাখনত দিয়া হয় তেতিয়া মানে ভালদৰে মেলি নাযায় সেইকাৰণে আৰু আনফালে মই টাৱাখনত পাতি দিলোঁ তাতে ৰিফাইন দিলোঁ আৰু এয়া হেতা এখনেৰে মই দি দিলোঁ এখন আৰু এতিয়া হেতা হেপাতেৰে মই লুটিয়াই দিম এনেকৈ দুই এবাৰ ভালদৰে চবফালে সিজাই ল'ব লাগিব এয়া মোৰ প্ৰায় এখন ইটা হ'বই আৰু আপোনালোকেও এনেকৈ বনাই খাই চাবচোন বহুতেই বেছি সোৱাদ হয় খাবৰ কাৰণে আৰু কেতিয়াবা মঠি থাকিবলৈ অলপ এলাহো লাগে মানে সদায়নো কিমান একেধৰণে কৰি থাকিম সেইকাৰণে এনেকৈ আলু পিটিকি পিনি এনেকুৱাকৈ বনালেও খাবলৈ ভাল হয় মানে আপোনাৰ চব্জি তবজি বেলেগ একো প্ৰয়োজন নহয় কাৰণ আলু দিয়া হয়ে অকল সুদা চাহৰ লগতো মানে খাবলৈ ভাল হয় আৰু মোৰ এতিয়া হৈয়ে গ'ল আৰু এতিয়া বাকীখিনিও এতিয়া একেটা প্ৰচেছতে গোটেইখিনি বনাই ল'ম মই আৰু আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক মই ৰেগুলাৰ দিবই পৰা নাই কাৰণ ৰাতিপুৱা সময় শুই উঠাৰ পৰা দুপৰীয়া খোৱা বোৱা কৰালৈকে ইমানেই বেছি ব্যস্ত হ'বলগীয়া হয় ৰাতিপুৱা খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আমাৰ মনক আজৰি কৰালৈকে আকৌ দুপৰীয়া ভাত সাজ ৰন্ধা মেলি মানে খাই বৈ আজৰি হওঁতে যথেষ্ট ব্যস্ত হ'বলগীয়া হয় সেইখিনি সময়ত মানে ভিডিঅ' কৰি থাকিলে দেৰিয়ে হৈ যায় সেইকাৰণে ভিডিঅ' কৰিবলৈ সময় নোহোৱা নিচিনা হৈ যায় তাৰপিছতে অকণমান যি সময় পাওঁ আৰু সেই ভিডিঅ' দিবই পৰা হোৱা নাই এয়া মোৰ গোটেইবিলাক বনাই লোৱা হৈয়ে গ'ল দেখিছেনে বাৰু আনফালে ইজনী মমন খালেই আমাৰ ন কেনেকুৱা লাগিছে কিমান টেষ্টি ধেৰ টেষ্টি কেনেকৈ বহি লৈছে দেখিছেনে বাৰু তাই খাই আছে টিভি চাই এয়া এই টিভি চাই খোৱা অভ্যাসটো বেয়া নহয় হয়নে তেন্তে কিয় খোৱা তুমি নাখাবা বুলি ক'লেও নুশুনা যে কিয় বাকী সকলোকে দিলোঁ এতিয়া ময়ো খাই লওঁ মই খাবলৈ চাহ লৈছোঁ আৰু ফিকা চাহ লৈ লৈছোঁ এতিয়া এইখিনি খাই লওঁ
এইফালে আমাৰ মমনে কিবা কিবি লিখি আছে তাকে দেখাওঁ বাৰু আপোনালোককো এইজনী কি বনাইছা কৈ দিয়া হাত বনাইছো কাৰ হাত বনালা মাৰ বনাবাহে নবনালাই দেখোন আৰু তুমি কি আৰ্ট কৰিছিলা দেখাই দিয়া আকৌ কি বনাইছিলা বা এইটো কি হয় কৈ দিয়া এইটো কি হয় কৈ দিয়া আকৌ বেবিটো খাই আছে কি হয় এইটো বেবিটো খাই আছে বেবিটো খাই আছে অঁ এইটো কি বনালা সেইবিলাক আৰু এইটো পেঞ্চিল ফুটবল আৰু এইটো ফুটবল বনাইছিলে তাই পেঞ্চিলাৰে কৰিছিলে এইটো মেংগো এইটো মেংগো বনাইছে বোলে ৰ'বা আকৌ দেখাই দিওঁ আকৌ চবকে জানিছে আৰু অকল মানে আপোনাৰ ছবিকেই আঁকি থাকে কাৰ দেখাইছে বোলে ৱা ইমান ধুনীয়া কাৰ তুমি কেনেকৈ আঁকিলা আইতা আঁকিলে মইতো এনেকৈ আঁকিবই নাজানো হয় নেকি পেঞ্চিলডাল জানিলা কিন্তু হয় নাই আৰু এই ষ্টাৰটো কোনে আঁকিছিলেনো ৰ'বা এইবিলাক এই ষ্টাৰটো কোনে আঁকিছিলে এইয়া তেন্তে জানা দেখোন এনেই নেজানো কৈ দিছিলা যে এই মানে অকল ছবিকে আঁকি থাকে ABCDখিনি বা কিবা কিবি কিতাপ মানে এইবাৰ প্ৰথম তাই স্কুল যাব এডমিশ্যন দিয়া হৈ গ'ল এতিয়া এপ্ৰিলৰ পৰা খুলিব আৰু এপ্ৰিলৰ কেই তাৰিখৰ পৰা ঠিক এতিয়ালৈকে গম নাই পোৱা এতিয়ালৈকে কোৱা নাই কিমান দিনৰ পৰা খোলে তো তাই মানে স্কুলৰ পৰা যোনকেইখন কিতাপ এনেই প্ৰেক্টিছৰ কাৰণে দিছিলে সেইকেইখনত নিলিখেই অকল মানে আৰ্টে কৰি থাকে অকল বহি লাগে অকল আৰ্টে কৰি থাকে কিমানখন যে বহি মানে তাই আৰ্ট কৰি মানে ভৰ্তি কৰিলে হিচাপ নাই তাকে এইখন বহিও মই দিয়া নাছিলোঁ তাই কেনেকৈনো দেখি পালে মই ওপৰত ৰাখি থৈছিলোঁ কেইখনমান বহি তাইনো কেনেকৈ দেখি পালে কালি মানে মা বহি দিয়া বুলি কৈছে মই বোলো ক'ত আছে বহি তাই বোলে সেইকেইখন ওপৰত আছে নহয় বহি দিয়া বোলে মানে তাইক বহি নিদিয়া এটাই কাৰণ মানে সেই কিতাপকেইখনত লিখক বুলি মই বহি দিয়া নাছিলোঁ তাৰপিছত তাই আৰু কালি দেখিলে এতিয়া বহি কালি ল'লে আজি কালিৰ পৰা লাগি গৈছে আৰু এখন বহি আৰু চাগে 2-3 দিন যাব আৰু এখনো শেষ কৰিব কি চাইছা কিবা ক'বা নি কোৱা আৰু কি তুমি এতিয়া কি বনাবা মোৰ হাত বনাবা বনাই দেখাই দিয়া কেনেকৈ বনোৱা এতিয়া কি কৰিব লাগিব মই হাত দিব লাগিব কাৰ হাত ক'ত দিম ঠিক আছে এনেকৈ দিম এইডোখৰত ৰ'বা মই দিম নহয় এনেকৈ এইয়া তাই হাত বনাই আছে দেই মোৰ হাত ভালকৈ বনোৱা দেই চাওঁ সেইকণ বোলে মোৰ হাত বনালে তাই মোৰ হাতখন ইমান একদম বেয়াকৈ বনাই দিলা যে তুমি ঠিক আছে আৰু অলপ হাত দিম ইয়াত দিম এইটো ছাইডৰ ফালে এডোখৰ থাকি গ'ল সেইডোখৰ আকৌ মানে এতিয়া হাতখন পাতি দিব কৈছে পাতি দিছোঁ তাকে হ'ল আৰু এইফালে বনাইছিলা নহয় বা এইখন এতিয়াহে হৈছে হাতখন ন তাই হাঁহিছ আজি কোন আহিব কৈ দিয়া দেতা ভাল লাগিছেনে আজি মানে দেউতাক আহিব তো ৰাতিপুৱা শুই উঠাৰ পৰা মানে দেউতা আহিলে কি কৰিম মানে দেউতাৰ লগত এইটো খেলিম দেউতাৰ লগত সেইটো খেলিম ৰাতিপুৱা মানে চকু মেলি আৰু চিধা মানে দেউতাক অহাৰ কাৰণে বহুতেই বেছি ফূৰ্তি তাই সেইকাৰণে আজি গা পা ধুই একদম ৰেডি হয় নাই সোনকালে চাই যাব আৰু কি কিনো কৰোঁ দিনটো অলপ দেখাই যাম বাৰু আপোনালোকক এতিয়া আকৌ দুপৰীয়া সাঁজ ৰান্ধিবলৈ হ'ল এতিয়া আজি ৰান্ধিবৰ কাৰণে লৈছোঁ মই লোকেল চিকেন ৰান্ধিবলৈ লৈছোঁ
আজি বেলেগ একো ৰেচিপি নিদিওঁ, এনেই থুলমূলকৈ আপোনালোকক দেখাইছোঁ আৰু লোকেল চিকেন বনাবৰ কাৰণে মই কেৰাহী এখনত তেল, ধনিয়া, তেজপাত এইবিলাক দি মেলি লৈছোঁ আৰু তেনেকৈ লোকেল চিকেনখিনি বনাইছোঁ মই। আনফালে এয়া ফ্ৰেঞ্চবিন আৰু আলুৰ তৰকাৰীখন বনাইছোঁ। তেল অকণমান সৰহকৈ দি তেনেকৈ বনাইছোঁ এই ফ্ৰেঞ্চবিন চব্জি তৰকাৰীখন। এইখিনি প্ৰায় হৈয়ে গ'ল এইখিনি চব্জি। আনফালে এয়া লোকেল চিকেনো হ'বই আৰু বেছি টাইম নাই। এনেই আপোনালোকক অলপ অলপকৈ দেখাই আছোঁ, বেলেগ একো ৰেচিপি দিয়া নাই। আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনে পাইছে জনাবচোন। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আনফালে মোৰ এয়া চিকেন হৈ গ'ল আৰু ফ্ৰেঞ্চবিনৰ চব্জিখিনিও হৈ গ'ল। আৰু এতিয়া এই বনাবলৈ লৈছোঁ দালিখিনি তেল মাৰিছোঁ। মই প্ৰথমতে কুকাৰত বইল কৰি ল'লোঁ আৰু আনফালে এয়া মাছৰ তৰকাৰী এখন কৰোঁ বুলি লৈছোঁ, মাছৰ আঞ্জা এখন বনাওঁ। সম্পূৰ্ণ ভিডিঅ'কেইটা দিয়া নাই, ৰেচিপি মানে দিয়া নাই, এনেও অলপ অলপকৈ আপোনালোকক দেখাইছোঁ আৰু এইখিনি। প্ৰথমতে মই মাছকেইজনী হাফ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া বেলেগ কেৰাহী এখনত অকণমান পাঁচফোৰণ, পিঁয়াজ আৰু এয়া আদা নহৰু পেষ্ট দি পিনি এতিয়া আৰু পাছলৈ আৰু পালেঙৰ লগত বনাবলৈ লৈছোঁ। এয়া মোৰ মাছৰ এই আঞ্জাও হৈ গ'ল। আৰু এয়া দুপৰীয়া আহাৰত আজি আছে ফ্ৰেঞ্চবিন আলুৰ তৰকাৰী এখন আৰু মাছৰ আঞ্জা, এইপিনি লোকেল চিকেন আৰু দালি। কালি দেউতাক পালেহি, কালি একো ভিডিঅ' কৰাই নহ'ল আকৌ পিছত। আৰু আজি এতিয়া দেউতাকক পাই ৰাতিপুৱাতে মানে পূৰা কামত লগাইছে, খেলা আৰম্ভ কৰি দিলে। সেয়াই আৰু দেখাই যাম অলপ অলপকৈ। কি কৰিম এতিয়া? আৰে 2 3 আকৌ 1 বাহিৰত পৰোগে। 1 2 3 1 2 3 বাহিৰতেতো আছোঁ। ইয়াত ৰ'দ পৰিছে, তাত ৰ'দ পৰিছে। তুমি লুকুৱাকে যোৱা, মা মই বিচাৰিম যোৱা, দুইজনে বিচাৰিম যোৱা। ঠিক আছে। দেউতাই লুকাব নেকি? তাৰপিছত হৈ গ'ল কৈছে দেউতাই। কাক বিচাৰিম? আহা বলা বিচাৰা। ইয়াতনো ক'ত পাবা আকৌ? মই তোমাৰ পিছে বিচাৰি যাম আৰু। অঁ হ'ব মই তোমাৰ পিছে বিচাৰিম, মই অকলে নিবিচাৰোঁ দেই, মোৰ ভয় লাগে পাই। ভূত চুত একো নাই। বলা হ'লেও মই তোমাৰ পিছে বিচাৰিম বলা। নাই। ক'ত পাই গ'ল? ক'ত পালা? দেউতা আছিলে কাৰণেহে ইমান মানে তেনেকুৱা কেলে কৰিছা? যদি পৰি যোৱা। দেউতাই ধৰিব বুলি পূৰা হেৰি আছেই মানে ন? পুৰণা নাই হয় নেকি? কোন থাকিব তাত? কেলে? সেই তাত ইমান পকাখনত কিয় বহিম? লেতেৰা হৈ আছে, ধূলি তাৰ পৰা জঁপিয়াবা? নালাগে, ইয়াতে জঁপিবা, মই এনেকৈ ধৰিম। মই নধৰো কিন্তু। চোলাটোনো কেলে তেনেকৈ উঠাইছা আকৌ?
Ayah. Aku baik. Last. কেনেকৈ জঁপিয়াই দিয়ে বাপৰে Ayo. কি কৈ আছা কি কৈ আছা Apa mau laki kiba na anu roba. লাকি Tengah moron na anu roba. এইটো মৰ্টনকৈ দিয়াচোন টেবুলত থকাটো এইটো Itu. Itu. Itu sisi. Iya. Hello. Mau itu mereka minta lagi kabar henuka habane. লাকি Ah. চব খাবহি Tuh. Ada. Supi kha ấy ở qua. Di kabar nezane ha. Kuning jamu tuh. নাথ কি মৰ্টন চাওঁ আৰে কি মৰ্টন হয় এইটো Itu. Hmm? Kunci itu. Itu. Itu nezane ki matan hai. কেনেকৈ নাজানানো খাবলৈ লৈছা আকৌ মৰ্টন নামো নাজানা নেকি খুলিব পাৰিবা Kenapa? তুমি যে কিমান খালা ৰাতিপুৱাৰ পৰা কোৱাচোন Oke. ঢেৰ এতিয়া কি খালা এতিয়া ৰিংছ খালা জুচ খালা আকৌ এতিয়া মৰ্টন খাব লৈছা ৰাতিপুৱাতে চকলেট খালাই হ'বলা নে কি খালা Kuliah. মই নোৱাৰোঁ দেই Cuma coklat ta gai do. অঁ এতিয়া যাওঁতেতো খালাই হ'বলা কিবা যাওঁতে দেউতাৰ লগত যাওঁতে কি খালা এতিয়া Aku naik kuah. আইঅ তুমি যে ইমান সময় নোখোৱাকৈ একো থকা নাই দেই কি খালা কোৱাচোন এইপিনি চোৱা এইফালে চোৱা কি খালা কোৱা মোক এতিয়া কোৱা আকৌ কাপোৰটো কেলৈ উঠাইছা আকৌ চোলাটো এতিয়া আইনাখন চাই চাই খাব আৰু তাই ন আমাৰ ৰচকী কেলৈ আমাৰ মমনৰ নামটো কি কোৱাচোন অঁ আজি অকণমান হেৰিকৈ কৈছে দে শ্ৰীমতী দেৱাংশী চুতীয়া চুতীয়াটো বৰ দীঘলকৈ কয় তাই কেনেকৈ কোৱা Ingat itu. ইংৰাজীত কোৱা নামটো এইফালে চাই কোৱা হয় নি হয় জানো আৰু দেউতাৰ নাম